জুবিন দাই অসমীয়া মানুহৰ চিন্তাধাৰা সলনি কৰিছিল নেকি? জুবিন দাই গান গাইছিল, কিন্তু তেওঁৰ গান কেৱল মানুহে শুনা নাছিল, মানুহৰ জীৱনৰ লগত জড়িত হৈ গৈছিল। ইয়াত এটা প্ৰশ্ন আছে, যদি এজন শিল্পীৰ কণ্ঠ থমকি যায়, তেন্তে তেওঁৰ প্ৰভাৱ কম হৈ যাব নেকি? এজন শিল্পীৰ প্ৰভাৱ তেওঁৰ কণ্ঠতকৈ বহুত দূৰলৈ যাব পাৰে। জুবিন দাৰ ক্ষেত্ৰত এই প্ৰশ্নটো আৰু গভীৰ। কাৰণ তেওঁ গান গোৱা নাছিল, তেওঁ এটা জেনেৰেশ্যনক নিজৰ ভাষা, নিজৰ মাটি আৰু নিজৰ পৰিচয়ক নতুনকৈ চাবলৈ বাধ্য কৰিছিল। আপুনি জানেনে, জুবিন দাৰ কণ্ঠত এনেকুৱা কি আছিল? এজন ছিংগাৰে গান গায়, কিন্তু সকলো ছিংগাৰৰ গান শুনি মানুহে নিজৰ জীৱন কাহিনী বিচাৰি নাপায়। জুবিন দাৰ গানৰ বিশেষ কথাটো হয়তো এইখিনিতেই আছিল। জুবিন দাৰ গান কেৱল গান হৈ নাথাকিল। জুবিন দাৰ গান মানুহৰ ব্যক্তিগত স্মৃতি হৈ পৰিল। সেইবাবে হয়তো বহু বছৰ পাৰ হৈ গ'লেও এটা পুৰণি গান বাজিলে মানুহৰ মনত পুৰণি দিন আকৌ ঘূৰি আহে। এয়া জনপ্ৰিয় হোৱা কথা নহয়, এয়া ইম'চনেল কানেকশ্যন, নিজৰ ভাষাৰ প্ৰতি আত্মবিশ্বাস। জুবিন দাই দেখুৱাই থৈ গ'ল যে নিজৰ ভাষাত থাকিও ডাঙৰ সপোন দেখিব পাৰি। অন্য ভাষাত কথা কোৱা, বেলেগ সংস্কৃতিৰ দৰে নিজৰ সংস্কৃতিক দেখিবলৈ চেষ্টা কৰা আৰু নিজৰ লোকেল আইডেণ্টিটি লুকুৱাই ৰাখা। কিন্তু জুবিন দাই এটা বেলেগ পথ দেখুৱালে। নিজৰ ভাষাত গান গায়ো লাখ লাখ মানুহৰ হৃদয়ত স্থান পাব পাৰি। নিজৰ মাটিৰ পৰা ওলায়ো দেশৰ বিভিন্ন প্ৰান্তত নিজৰ কণ্ঠৰ চিনাকি দিব পাৰি। নিজৰ শিপা এৰি নহয়, শিপাৰ ওপৰত থিয় হৈ আগবাঢ়িব পাৰি। এইটো কেৱল সংগীতৰ মেছেজ নাছিল, ই আছিল এটা জেনেৰেশ্যনৰ বাবে কনফিডেন্স। মই অসমীয়া, মই পৰিচয় লুকুৱাবলগীয়া কাৰণ নাই, গৌৰৱ কৰিবলগীয়া কথা। বিদেশলৈ গ'লে নিজৰ দেশ পাহৰিব লাগে নেকি? জুবিন দাই বিভিন্ন ভাষাত কাম কৰিছিল, বিভিন্ন সংগীতৰ পৰীক্ষা কৰিছিল, নতুন অডিয়েন্সৰ ওচৰলৈ গৈছিল। কিন্তু এই যাত্ৰাৰ মাজতো তেওঁ অসমীয়াৰ পৰিচয়টো এৰি দিয়া নাছিল। গ্ল'বেল হ'বলৈ নিজৰ আইডেণ্টিটি মুচিব নালাগে। আপুনি পৃথিৱীৰ যিকোনো ঠাইলৈ যাব পাৰে, নতুন ভাষা শিকিব পাৰে, নতুন মানুহৰ সৈতে কাম কৰিব পাৰে। এই চিন্তাটো আজি ডিজিটেল জেনেৰেশ্যনৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ। সংগীতৰ সীমা চেৰাই যোৱা, সংগীতৰ পাৰ ভাঙি দিয়া। সংগীতৰ কোনো এক ফিক্স ফৰ্মুলা নাই। এজন শিল্পীয়ে এটা নতুন চাউণ্ড আনিব পাৰে বা এটা নতুন ষ্টাইল আনিব পাৰে। পুৰণি আৰু নতুনক একেলগে মিলাব পাৰে। জুবিন দাৰ সংগীত যাত্ৰাটো ই এটা গুৰুত্বপূৰ্ণ দিশ। আৰু তাৰ ফলত নৱপ্ৰজন্মই এটা কথা শিকিলে। এয়া কেৱল মিউজিকৰ কথা নহয়, এয়া ক্ৰিয়েটিভিটিৰ কথা হয়। নিজৰ ধৰণে চিন্তা কৰাৰ কথা, ভুল হ'লে ভয় নকৰা। এজন শিল্পীয়ে নতুন দুৱাৰ খুলি দিলে, তাৰ পিছত বহুজনেই সেই দুৱাৰেৰে সোমাব পাৰে। চেলিব্ৰিটি হোৱাৰ পিছত মানুহ আৰু সাধাৰণ মানুহৰ মাজত দূৰত্বৰ সৃষ্টি হয়। কিন্তু জুবিন দাৰ ক্ষেত্ৰত বেলেগ। জুবিন দাৰ ক্ষেত্ৰত বহু মানুহে তেওঁক কেৱল দূৰৰ ছুপাৰষ্টাৰ হিচাপে অনুভৱ কৰা নাছিল। জুবিন দাক মানুহে নিজৰ মানুহৰ দৰেই অনুভৱ কৰিছিল। জুবিন দাৰ কথা কোৱা ধৰণ, তেওঁৰ ষ্টাইল, তেওঁৰ স্বভাৱ, এই সকলোবোৰেৰে জুবিন দাক এটা বেলেগ ইমেজ সৃষ্টি কৰিছিল। আৰু হয়তো সেইবাবেই জুবিন দাৰ ফেন আৰু জুবিন দাৰ মাজৰ সম্পৰ্কটো কেৱল ষ্টাৰ আৰু অডিয়েন্সৰ সম্পৰ্ক হৈ নাথাকিল। এজন শিল্পী মানুহৰ মাজত যিমানেই আপোন হৈ পৰে, তেওঁৰ অনুপস্থিতিও সিমানেই গভীৰ হৈ পৰে। যুৱ প্ৰজন্ম, জুবিন দাৰ আটাইতকৈ ডাঙৰ অডিয়েন্স কোন? হয়তো কোনো এটা নিৰ্দিষ্ট বয়সৰ মানুহ নহয়, এটা জেনেৰেশ্যন, এটা সম্পূৰ্ণ জেনেৰেশ্যন। এজন শিশুৱে ঘৰত জুবিন দাৰ গান শুনিছিল, পিছত সেই শিশু ডাঙৰ হৈ নিজেই সেই গান শুনিলে। আজি হয়তো মানুহজনৰ নিজৰ সন্তান আছে আৰু সেই সন্তানেও সেই জুবিন দাৰ গান শুনিছে।
এটা গান এনেকৈয়ে এজনৰ পৰা আনজনলৈ, এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ গৈ থাকিল। টেকন'লজি সলনি হ'ল। MP3 মিউজিকৰ পৰা ইউটিউবৰ পৰা শ্বৰ্টছ আৰু ৰিলছ। কিন্তু গানটোৰ সৈতে জড়িত হোৱা অনুভৱ আজিও সলনি নহ'ল। জুবিনদাৰ পৰা আচলতে যুৱ সমাজে কি শিকিলে? আজি এজন যুৱকৰ হাতত কেমেৰা আছে, মোবাইল আছে, ইণ্টাৰনেট আছে, নিজৰ ভইচ আছে, তেওঁ নিজেই গান বনাব পাৰে, নিজৰ ভাষাত ষ্টৰী ক'ব পাৰে, নিজৰ অডিয়েঞ্চ নিজেই সৃষ্টি কৰিব পাৰে। এই ডিজিটেল যুগত এটা লোকেল ভাষাও গ্ল'বেল অডিয়েঞ্চৰ ওচৰলৈ যাব পাৰে। আৰু ইয়াতেই জুবিনদাৰ ইনফ্লুৱেঞ্জাৰ এটা ডাঙৰ দিশ দেখা যায়। নিজৰ ভাষাত সৃষ্টি কৰিবলৈ আত্মবিশ্বাস, নিজৰ কালচাৰক কণ্টেণ্ট হিচাপে নহয়, নিজৰ আইডেণ্টিটি হিচাপে চোৱা। এজন ডাঙৰ শিল্পীক লৈ সকলোৰে মত একে হয়নে? নিশ্চয় নহয়। কোনোবাই জুবিনদাৰ গান ভাল পায়, কোনোবাই জুবিনদাৰ ষ্টাইল ভাল পায়, কোনোবাই তেওঁৰ কোনো কথা মতে একমত নহ'বও পাৰে। সমালোচনা থাকিব পাৰে, বিতৰ্ক থাকিব পাৰে। কিন্তু এজন পাব্লিক ফিগাৰক লৈ মত বেলেগ হোৱাটো স্বাভাৱিক। আচল কথাটো হ'ল মত বেলেগ হ'লেও তেওঁৰ সংগীতৰ প্ৰভাৱক অস্বীকাৰ কৰিব নোৱাৰে। এজন শিল্পীয়ে যদি এটা জেনেৰেশ্যনৰ মিউজিক টেষ্ট, লেংগুৱেজ, কনফিডেন্স আৰু কালচাৰ আইডেণ্টিটিত চাপ পেলায়, তেন্তে সেই প্ৰভাৱক কেৱল এজন ছিংগাৰ বুলি সৰুকৈ চাব নোৱাৰি। জুবিনদাৰ পিছত অসমীয়া মিউজিক ক'লৈ যাব? এইটো হয়তো আটাইতকৈ ডাঙৰ প্ৰশ্ন। নতুন ছিংগাৰ আহিব, নতুন মিউজিচিয়ান আহিব, নতুন টেকন'লজি আহিব, AI আহিব, মিউজিক প্ৰডাকশ্যন সলনি হ'ব। কিন্তু এটা বস্তু আমাৰ হাতত থাকিব, নিজৰ ভাষাত সৃষ্টি কৰাৰ দায়িত্ব। কেৱল জুবিনদাৰ পুৰণি গান শুনিলেই তেওঁৰ লিজেঞ্চি জীয়াই নাথাকে। যেতিয়া এজন ল'ৰা বা ছোৱালীয়ে অসমীয়াত নতুন গান বনায়, তেতিয়া লিজেঞ্চি আগবাঢ়ে। যেতিয়া কোনো ক্ৰিয়েটৰে অসমীয়া ভাষাত নতুন ষ্টৰী কয়, তেতিয়া লিজেঞ্চি আগবাঢ়ে। যেতিয়া কোনো যুৱকে নিজৰ কালচাৰক লৈ গৌৰৱ কৰে, তেতিয়া লিজেঞ্চি আগবাঢ়ে। এতিয়া কথা হ'ল, জুবিনদাৰ পৰা আমি কি শিকিলোঁ? হয়তো প্ৰতিজন মানুহৰ উত্তৰ বেলেগ বেলেগ হ'ব, কিন্তু সকলোৰে উত্তৰৰ মাজত এটা কমন কথা থাকিব। আকৌ এজন জুবিনদা জন্ম নল'বও পাৰে, কিন্তু জুবিনদাৰ পৰা অনুপ্ৰেৰণা লোৱা হাজাৰজন নতুন শিল্পী জন্ম হ'ব পাৰে। জুবিনদা এজন শিল্পী আছিল, কিন্তু তেওঁ এৰি যোৱা প্ৰশ্নবোৰ আমাৰ বাবে। আমি এতিয়া কি সৃষ্টি কৰিম? জুবিনদাৰ আটাইতকৈ ডাঙৰ অধ্যায়টো এতিয়াও লিখা হোৱা নাই। জুবিনদা কেৱল অতীত নহয়, জুবিনদা এতিয়াও আমাৰ মাজত আছে। জয় আই অসম, জয় জুবিনদা। ভিডিঅ'টো যদি ভাল লাগিল শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।